এজন পুৰুষ মানুহৰ কাৰণে নিজতকৈও বেছি ইম্পৰ্টেণ্ট তেওঁৰ পৰিয়ালৰ সুখ। আৰু এজনী মাইকী মানুহে সহ্য কৰিব পাৰে গোটেই পৃথিৱীৰ দুখ, যদি স্বামী স্ত্ৰী দুয়োৰে মাজত গুড আণ্ডাৰষ্টেণ্ডিং থাকে। যিটো মানুহৰ পিছে পিছে দৌৰে সেইটো হ'ল ছায়া, আৰু মানুহে যিটোৰ পিছে পিছে দৌৰে সেইটো হ'ল মায়া। অকল ধুনীয়া হ'লেই যে সুখৰ সংসাৰ হ'ব সেইটো কেতিয়াও নাভাবিবা, কাৰণ বহুত মানুহ আছে ধুনীয়া নহয় কিন্তু সুখত সংসাৰ কৰি আছে, কাৰণ গুণ আছে, এটা ধুনীয়া মন আছে। কথাতে আছে নহয়, ৰূপে কি কৰে গুণেহে সাগৰ তৰে। যদি কাৰোবাক ভাল পাই থকাৰ পিছতো দ্বিতীয় কাৰোবাক ভাল লাগে, হ'ব পাৰে প্ৰথমটো আপোনাৰ ভাল পোৱা নাছিল, আছিল মাথো ভাল লগা। যদি তাৰ পিছতো তৃতীয় কাৰোবাক ভাল লাগে, তেতিয়া জানিবা আপোনাৰ চৰিত্ৰ ঠিক কৰাৰ দৰকাৰ আছে। যদি কোনোবাই জীৱনত প্ৰথমবাৰ আপোনাক বিশ্বাসঘাতকতা কৰে, তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁ আপোনাক শিকাইছে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে। বিশ্বাস সকলোকে কৰা নাযায়। সকলো সময়তে যে তেজৰ সম্পৰ্কই কামত আহিব তেনেকুৱা কোনো কথা নাই। কেতিয়াবা অনলাইনত গঢ়ি উঠা সম্পৰ্কও বহুত উপকাৰ কৰে। কিন্তু সাৱধান, মানুহ চিনি পোৱাৰ ক্ষমতা থাকিব লাগিব। কিছুমান মানুহ আছে প্ৰথম চিনাকি হোৱাৰ সময়ত যেনেকুৱা দেখায় চিৰদিন তেনেকুৱা নাথাকে। যি মানুহে দুখ কষ্ট লুকাই নতুনকৈ হাঁহিব শিকিছে, সেইটো জানিও তেওঁক বাৰে বাৰে কষ্ট দিয়াটো ভুল, সমাহীন ভুল। বহুত কষ্ট হয় তেতিয়া যেতিয়া কোনো ভুল নকৰাকৈ মাথো সম্পৰ্কটো জীয়াই ৰখাৰ কাৰণে চৰি বুলি ক'ব লগা হয়। কোনোবাই যদি বাৰে বাৰে ইগনোৰ কৰাৰ পিছতো তাক পাহৰিব পৰা নাই, জানিবা তাৰ কাৰণে তুমি খেলা পুতলাৰ নিচিনা হৈ গৈছা। সময় থাকোঁতে ঘূৰি আহা। সকলো নহ'লেও প্ৰায়বোৰ মানুহেই যেন এনেকুৱা, গুৰুত্ব দিলে অৱহেলা কৰে আৰু গুৰুত্ব নিদিলে স্বাৰ্থপৰ বোলে। মনত ৰাখিবা, তোমাৰ মূৰ যদি আকাশতো লাগে ভৰি যেন মাটিতে থাকে, নহ'লে পিছলি পৰিবা। শিক্ষিত হৈ কি লাভ যদি মানুহক সন্মান দিয়াৰ কাৰণে সামান্য জ্ঞানখিনিও নাথাকে। আপুনি যদি ভাল ব্যৱহাৰ কৰাৰ পিছতো আপোনাক বাৰে বাৰে বেয়া ব্যৱহাৰ কৰে, তেওঁক এক কথাত বুজাই দিব, মই কৰা ভাল ব্যৱহাৰটো মোৰ দুৰ্বলতা বুলি নাভাবিব, এয়া মোৰ মা দেউতাই দিয়া সুশিক্ষাৰ পৰিচয়। ইচ্ছা কৰিলে ময়ো আপোনাৰ ভাষাত উত্তৰ দিব পাৰোঁ। ফলে যেতিয়া সৌন্দৰ্য হেৰাই অস্তিত্ব থাকি যায় বীজত, আৰু মানুহে যেতিয়া যৌৱন হেৰায় ব্যক্তিত্ব থাকি যায় কৰ্মত। কোনোবা ধনী মানুহৰ লগত নিজকে তুলনা কৰি কষ্ট পোৱাতকৈ ৰাস্তাৰ কাষত শুই থকা মানুহৰ ফালে চাই সন্তুষ্ট হ'ব, কাৰণ আপুনি তেওঁতকৈ বহু সুখত আছে। দেউতাৰ পকেট সন্তানৰ কাৰণে উন্মুক্ত, কিন্তু সন্তানৰ পকেট দেউতাকৰ কাৰণে সংক্ষিপ্ত। তথাপিও দেউতাক সন্তানৰ প্ৰতি সন্তুষ্ট। নিজৰ ঘৰৰ সমস্যা সমাধানৰ কাৰণে যদি বাহিৰা মানুহৰ প্ৰয়োজন হয়, জানিবা সেইখন আৰু ঘৰ হৈ থকা নাই। যি ঘৰত আলোচনা নাই সেই ঘৰত উন্নতি নাই। 100 জনক খুৱাব নোৱাৰে কোনো কথা নাই, যেতিয়া কোনোবা ভোকাতুৰ দেখা পায় তেওঁক এমুঠি আহাৰৰ ব্যৱস্থা কৰি দিব। সাহাৰ্য কৰাৰ কাৰণে দৰকাৰ নহয় বহুত ধন, সাহাৰ্য কৰাৰ কাৰণে দৰকাৰ সুন্দৰ এটি মন, যিটো ভগৱানে সকলোকে নিদিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো যদি নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।